Hey guys, welcome back to our channel. আজি ইমান ঠাণ্ডা ৰাতিপুৱাৰ পৰা এতিয়াহে 12টা বাজে আৰু ৰ'দ বোলা বস্তুটো নাই। সো আজি যে কি হ'ব মানে ইমান ঠাণ্ডা পৰি আছে দিনে দিনে আৰু বিহু আহি পালেহি সেইকাৰণে বিহুৰো কিছুমান যোগাৰ চলি আছে। সেইকাৰণে ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, কি যোগাৰ চলি আছে আপোনালোককো দেখুৱা। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। 3, 2, 1 এয়া চাওক গাইছ, মায়ে পূৰা জুই ধৰি লৈছে আৰু বৰা চিৰা এয়া ভাজি আছে। তাৰপাছত সেয়া উৰলত কুটিব, ময়ো অকণমান হেল্প কৰি দিওঁ আৰু। আজি ইমান ঠাণ্ডা ন, মানে থকাই নাযায়। জুইৰ ওচৰত থাকিলে পিছে ভালেই লাগে, অলপ চলপ গৰম উঠি থাকে ন। তো ষ্টাৰ্ট কৰি দিওঁ আৰু ময়ো কাম। এতিয়া মই অকণমান হেল্প কৰি দিওঁ। ইমান যে ঠাণ্ডা পৰিছে ন, একদম শ্বিলং টাইপ ভাইব আহি গৈছে মানে এইবাৰ। পুৰা কামত ব্যস্ত গাইছ। তো গাইছ, এয়া থাৰ্ড ৰাউণ্ড ষ্টাৰ্ট কৰিলোঁ, মানে হাত বিষাই গৈছে আৰু যে কিমান হ'ব ন। ফাইনেলি 9 টাইম ভাজিলোঁ আৰু 1 টাইম আছে, মানে আজি ভাজিয়ে থাকিম আৰু। अरे कहना क्या चाहते हो? গাইছ, নিউ মেম্বাৰ এটা এড হ'ল ভাজিবৰ কাৰণে। এয়া চাওক, হেল্ল' বলো ভাজি আছোঁ গাইছ। মইনো কিমান ভাজিম, একদম হাত চাত বিষাই গৈছে গাইছ। সেইকাৰণে ইয়াক মাতি দিছোঁ, ভাজি থাকক আৰু। পিছে লাষ্ট ৰাউণ্ড আৰু এইটো, কিমাননো ভাজিব অকলে। এয়া চাওক, বৰা চিৰা কুটা হৈ গ'ল আমাৰ। তাৰপাছত এতিয়াতো ভাত খাবও লাগিব, 1টা বাজি গ'ল। সেইকাৰণে মাছ আছে, মাছ বোলে বেহৰ মানে সৰিয়হৰে বনাব। বহুতে বোলে বেহৰ বুজি নাপায়, সেইকাৰণে সৰিয়হ বুলিয়ে কৈছোঁ। তাৰপাছত অকণমান যোগাৰ কৰি দিওঁ আৰু, তেতিয়াহে জল্দি হ'ব আৰু ভাতটো খাবলৈ পাম। আদা নহৰু জলকীয়া দি পিঁয়াজ দি সৰিয়হ পিচি ল'লোঁ গাইছ। ময়ে বনালোঁ। এতিয়া মাছবিলাক দিওঁ ৰ'বা, এপিচকৈ। ফালে ভাত গাইছ বনালোঁ। আজি বতৰটো ইমান বেছি বেয়া, ৰ'দটো নিদিলে এইটো নকয় আৰু, ইমান ঠাণ্ডা বতাহ মাৰি আছে চাওকচোন। একদম বহুত ঠাণ্ডা পৰিছে গাইছ, শ্বিলং টাইপ ফিল হৈ আছে একদম। অকণমান আৰু জুই পোৱাও ৰ'ব। ভাত খাই লওঁ এতিয়া, পূৰা পাপৰ চাপৰ ভাজি ল'লোঁ। এতিয়া ভাতটো খাই লওঁ আৰু। 2 hours later. गाइस इतनी ज़्यादा ठंड है, एकदम भात वगैरह खा के हम सो गए थे। इतनी ज़्यादा ठंड है, मतलब बहुत ज़्यादा ठंड पड़ गई है अचानक से। पता नहीं क्यों इतना ठंड पड़ गया है, पर अब मतलब गर्मा गर्म चाय की ज़रूरत पड़ गई है, तो इसीलिए चाय पी लेती हूँ। चले चाय बनाते हैं, कोई तो खिलाने वाला है नहीं, खुद ब खुद बनाना पड़ेगा, तो इसीलिए चलो चाय बनाते हैं। एक के साथ खाने के लिए मम्मी ने ये रंग बिरंगी मतलब पापड़ दिया है, तो अभी इसे मैं भाज लेती हूँ, फिर चाय के बाद मिलते हैं। तो गाइस पापड़ मैंने बना लिया है और हमारा चाय भी बन चुका है अच्छी तरह। अब मतलब खाने की बारी है, हम खा लेते हैं।
তো গাইজ চাহ পানী খাই ল'লোঁ। অলপ বেছিয়ে খালোঁ। গাইজ চাহ পানী খাই ল'লোঁ। এতিয়া অকণমান মানে জুই পুৱাই লওঁ। ইমান ঠাণ্ডা লাগিছে, হাত ভৰিবোৰ মানে ইমান চেঁচা হৈ গৈছে, সেইকাৰণে অকণমান জুই পুৱাই লওঁ। এয়া মায়ে জুই ধৰি থৈ দিছে, উঠিছে আৰু জুইকণ নুমুৱাই যায়। ঠাণ্ডা পৰিছে গাইজ, জুই নোপোৱালে নহ'ব মানে। আৰু ঠাণ্ডাটো পৰিছে। বতাহটো বা কিয় ইমান মাৰে, একদম মানে চেঁচা পেলাই গৈছে। আপোনালোকৰ সেইপিনে পিছে ঠাণ্ডা পৰিছে নে নাই জনাবচোন। আমাৰ ইফালে বহুত বেছি ঠাণ্ডা পৰিছে। ভ্লগটো লাষ্টৰলৈকে চাই থকাৰ বাবে থেংক ইউ। আৰু নেক্সট আগন্তুক ভিডিঅ'বিলাক ধামাকেদাৰ হৈ থাকিব, আপোনালোকে চাবলৈ নাপাহৰিব। চ' আজিৰ কাৰণে বাই বাই, থেংক ইউ ফৰ ৱাচিং।